ঘোষণা কৰা হ'ব সেবাৰ ফালৰ পৰা এই কথা অফিচিয়েলি প্ৰকাশ কৰা হৈছে শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ ফেচবুক পেজ টুইটাৰত উল্লেখ কৰিছে এইখন হৈছে অফিচিয়েল নোটিফিকেশ্যন দিস ইজ হাৰ্ড বাই নোটিফাইড ফৰ ইনফৰমেশ্যন অফ অল কেণ্ডিডেট হু এপিয়াৰ্ড ইন দ্য হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন 2023 চ' গোটেই আমি নোটিফিকেশ্যনখন পঢ়ি নিদিওঁ আপোনালোকে ইয়াত স্পষ্টভাৱে দেখা পাইছে যে প্ৰেজেণ্টলি ষ্টুডেণ্ট উইল হেভ টু ডাউনলোড দিয়াৰ ডিজিটেল মোড অফ মাৰ্কশ্বিট থ্ৰু ৱেবছাইট অৰ কেন ভিউ দিয়াৰ মাৰ্কশ্বিট থ্ৰু মোবাইল এপ অৰ্থাৎ মোবাইল এপ অথবা ৱেবছাইটৰ জৰিয়তে আপোনালোকে মাৰ্কশ্বিটসমূহ লাভ কৰিব 10টাকৈ ৱেবছাইট দিয়া আছে লগতে মোবাইল এপ ডাউনলোড কৰি ল'ব পাৰিব চ' কেতিয়া ঘোষণা কৰা হ'ব 10টা বজাত ঘোষণা কৰা হ'ব 22 মে অৰ্থাৎ আজি 10টা বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ইয়াত ৱেবছাইট 10টা দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব নোট ডাউন কৰি ল'ব পাৰিব আমি জুম কৰি দেখাই দিছোঁ আপোনালোকক সেবাৰ অফিচিয়েল ৱেবছাইট sebaonline.org নেক্সট আপোনালোকৰ resultassam.nice.in নেক্সট দিয়া আছে আপোনালোকৰ www.indiaresult.com এনেদৰে 10টা আপোনালোকৰ ৱেবছাইট দিয়া আছে যিকোনো এটা ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ফলাফল চাব পাৰিব অথবা আপোনালোকে মোবাইল ৱেবছাইটৰ জৰিয়তে মোবাইল এপৰ জৰিয়তে ফলাফলসমূহ চাব পাৰিব মোবাইল এপটো আপোনালোকে সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব বা প্লে ষ্টৰত আপোনালোকে সেবা বুলি সাৰ্চ কৰিলে মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰিব চ' ফাইনেলি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা কৰা হ'ব ইতিমধ্যে আপোনালোকৰ শিক্ষামন্ত্ৰী অফিচিয়েল নটিচৰ জৰিয়তে জনাই দিছে গতিকে আপোনালোকৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কিয়নো আপোনালোকৰ আজিৰ ফলাফল দিব আজিয়ে নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছে